বলিনক ভাল পায় তাই খবৰ পিঠা পাৰিব হেতু পাৰিব যেনে লাগে ক্ষমা খুজিবলৈ আহিছো ক্ষমা মা ঢুকোৱাৰ আগত মোৰ জন্মদিনৰ দিনা এই চাচি বাৰীখন পাতিছিলে মা কেঞ্চাৰ ঢুকাল যিখিনি বিক্ৰী কৰি এটা ডাঙৰ বিজনেছ ষ্টাৰ্ট কৰিম বিয়াখন পাতিম কাৰণ মোৰ দেউতাই বিয়াখন চাই যাব বিচাৰিছিল কিন্তু আপোনালোকে মোৰ সকলো আশা চেঁচা পানী ঢালি এতিয়া ক'বলৈ আহিছে যে মই আপোনালোকক ক্ষমা কৰি দিম আৰু আপুনি তো সুন্দৰ হয় লাজ লগা নাই আপোনাৰ সাহস কেনেকৈ হ'ল এখন ঘৰ ভৰি দিলা কি হয় আপোনাৰ ভৰি দিছোঁ আপুনি পিছত খবৰ দিব চাই দিব ভৰি দিব ইমান প্ৰাৰ্থনা চলি আছে এই বিপদত পৰিব চাই আৰু আজি সুধাতে হোৱা নাই আপোনাৰ 10 কেজিৰ পৰা বিকি আমি 12 লাখ টকা পাইছিলোঁ তাই 5 লাখ টকা খৰচ হ'ল আৰু বাকী 7 লাখ টকা দিছোঁ ছাৰ মই গাড়ীখন কিনিছিলোঁ 2 লাখ দি পিছত পইচাখিনি দি আপোনাৰ পৰা গাড়ীখন ঘূৰাই লৈ যাম এতিয়া গাড়ীখন আপোনাৰ হাততে গতাই থৈ গ'লোঁ হাতে দিয়ে ন বাকী থাকিল 3 বাকী টকাখিনি আমি কিস্তিকে ঘূৰাই দিম কথা দিছে ছাৰ এম্বুলেন্স আহিব বলে মিনিমাম আধা ঘণ্টা লাগিব তাকে গাড়ীখন আছে গাড়ীখন লৈ যাম কেঁচুৱাটা বকে কান্দি আছে এবাৰ চাই আহিবগৈ নিব কেঁচুৱাই কান্দিবই আপুনি কেঁচুৱা থাকোঁতে কন্দা নাছিল তথাপি এবাৰ চাই আহেগৈ যদি অলপ পিছত কোনোবাই যদি পঠিয়াই আছোঁ বাৰু
ঘুম লাগিল দেখোন মহিলা বুলিয়ে চাই আছো হ'ব দে মই এতিয়া যাওঁ তই পাই যাওক অকণমান শুই ল'বি হ'ব দে আজি ৰাতিটোহে আৰু হ'ব দে ঠিক আছে হ'ব দে সেৱা ভাগ কৰি লওঁ হে প্ৰভু দয়াময় কৃপাৰ সাগৰ তই পকীনন্দন তুমি এইটো বিদ্যাত কৈছা আমি আমাৰ ওপৰত কৰা অন্যায় প্ৰতিশোধ ল'বলৈ ওলাইছোঁ আমাৰ ওপৰত কৃপা দৃষ্টি ৰাখিবা প্ৰভু জীৱনত প্ৰতিটো বিহুৱেই কঙালী হৈ আহিছে এই মাঘৰ বিহুটো যেন আমাৰ ভোগালী হৈ পৰে প্ৰভু পইচাখিনি বিচাৰি উলিয়াবলৈ যথাসম্ভৱ চেষ্টা কৰিলে কিন্তু পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আমাৰ এই ভাৰতবৰ্ষ স্বাধীনতাৰ আমাৰ ভৱিষ্যত আমি নিবিচাৰোঁ ভৱিষ্যতে এওঁলোকৰ আমাৰ নিচিনাই অৱস্থা হওক কোনোবা ৰাজনৈতিক নেতাৰ মিছা প্ৰলোভনৰ বলি হওক বহুত চাই ভাল লাগিলে আপোনালোকে চাব